টং টং টং। ঘণ্টাৰ কোব শুনি সকলোবিলাক নিগনি সভালৈ আহিছে। ভঁৰালৰ চাঙৰ তলত সভা বহিছে। বুঢ়া নিগনি এটা সভাপতি হ'ল। ঘৰৰ গৃহস্থই আজি 7 দিনমান হ'ল ক'ৰবাৰ পৰা মেকুৰী এটা আনি পুহিছে। সেই বন্দা মেকুৰীটো অহাৰ পৰা সকলোবিলাক নিগনিৰ সুখ শান্তি নাইকিয়া হ'ল। সিহঁতে ইচ্ছামতে ওলাই সোমাই ফুৰিব নোৱাৰা হ'ল। বাহিৰ ওলালে বন্দাই সিহঁতক পেটত সোমাই থয়। বন্দাৰ হয় ভোজন, সিহঁতৰ হয় মৰণ। বন্দাৰ ভয়তে খাবলৈ নেপাই বহুত এন্দুৰ নিগনিৰ পেটৰ নাড়ী শুকাই গ'ল। কি উপায়েৰেনো এই বিপদ আঁতৰাব পাৰি তাৰ আলোচ কৰিবলৈ এই সভা বহিছে। সভাত বহুতে সুখৰ দুখৰ বকলা মেলিলে, কিন্তু মেকুৰী খেদোৱাৰ বুদ্ধি হ'লে বিচাৰি নাপালে। অৱশেষত এটা চেমনীয়া নিগনিয়ে উঠি মূৰ খজুৱাই খজুৱাই ক'বলৈ ধৰিলে, যদি মেকুৰীটোৰ ডিঙিত এটা টিলিঙা পিন্ধাই দিয়া হয় তেতিয়াহ'লে আমাৰ আৰু ভয় নাই। যিফালে মেকুৰী যায় সেইফালে শব্দ হ'ব টিলিলিং টিলিলিং টিলিলিং। সেই শব্দ শুনিলে আমি পলাই পত্ৰং দিব পাৰিম। চেমনীয়া নিগনিৰ প্ৰস্তাৱ শুনি আটাইবোৰ নিগনি এন্দুৰে সজ সজ বুলি শলাগিলে। এই উপায়েৰে মেকুৰী অহাৰ বতৰা নেজানিলে আৰু আন কোনো উপায় নাই। চেমনীয়া নিগনিক ধন্য ধন্য দি নিগনিবিলাকে হাত চাপৰি মাৰিলে আৰু ৰঙতে দেউদি দেউদি নাচিবলৈ ধৰিলে। তাক ধিনাধিন তাক ধিনাধিন। আনন্দৰ উলহ মালহৰ মাজত কিছু সময় যোৱাত এটা বুঢ়া নিগনিয়ে গহীনাই মাত লগালে, পিছে বোপাহঁত আৰু আইদেউহঁত, এই বুঢ়াই এটা কথা সুধিব খুজিছোঁ। মেকুৰীৰ ডিঙিতনো টিলিঙা আৰিব কোনে? বুঢ়াৰ মুখত এই প্ৰশ্ন শুনি নিগনিবিলাকৰ মুখৰ মাত ধৰিল। কথাটো দেখোন সঁচা। কোনেনো মেকুৰীৰ কাষলৈ টিলিঙা পিন্ধাবলৈ যায় এতিয়া? যিয়েই যাব তাকেই জানো মেকুৰীয়ে পেটত সোমাই নথব? তেনেদৰে নিগনিবিলাকে ভবা গুণা কৰি থাকোঁতেই নিচেই ওচৰত শুনা গ'ল, বন্দা ডাঙৰীয়া অহা গম পোৱাৰ মাত্ৰকে নিগনিবিলাকৰ কোনফালে গ'ল তাৰ ঠিক নোহোৱা হ'ল। বুজিলানে? মুখৰ কথাৰে পাৰি জগতকে ল'ব, কামৰ বেলিকাহে তাৰ প্ৰমাণ হ'ব। ইয়াৰ পৰা আমি ইয়াকে গম পালোঁ যে মুখেৰে আমি বহুত ডাঙৰ ডাঙৰ কথা ক'ব পাৰোঁ, কিন্তু কামৰ বেলিকাহে প্ৰমাণ পোৱা যায় কোনে কিমান ডাঙৰ কাম কৰিব পাৰে। বুজিলানে?